তাৰপৰা আজি 5 দিনৰ মূৰত আজি ছাগলীকেইটা ঘৰলৈ খেদি লৈ গৈছে লৈ আনি ঘৰত বান্ধি থৈছে বান্ধি থোৱা অৱস্থাত সি চাপৰি পৰা খুব গোৱাল গালি পাৰিছে আৰু গুম নিয়ে ইয়াক কাটে বাপেকক কাটে গোটেই পৰিয়ালটোত আপোনাৰ সি কাটি এদায় কৰি দিয়ে আৰু গৰু লগাই মৌ লগাই চব ধাপ খুৱাই এদায় কৰি দিয়ে তেনেকৈ থাকি দাদাকে সহ্য কৰিব নোৱাৰি ইয়াত দাদাকে বোলে তই আচোন বাৰু তই কেনেকৈ কাটি সিহঁতৰ ঘৰৰ পৰিয়ালৰ মানুহখিনি তেনেকৈ বুলি কৈ দাদাকে ওলাই গ'লত দাদাকক কাটিবলৈ খেদি আহিলে খেদি যাওঁতেনে ই দাদা কাটিবলৈ খেদি আহিছে বুলি ল'ৰাটো মাৰিলে মাৰোঁতেনে ককায়েকে গব মাৰি ধৰিলে ভায়েকে মূৰত কুকুৰে ঘাপ দি ছাগলীকেইটা তাৰ বান্ধি থ'লোঁহি আমাৰ ঘৰত আমাৰ ধান খেতি হোৱাৰ কাৰণে আমাৰ ধান খেতি হৈছে তাৰ ছাগলীকেইটা আনি ঘৰত বান্ধি থ'লোঁ তাক চঞ্জা দিছোঁ সি এৰাল নিদিয়ে যে কিমান চঞ্জা আমনি লাগিলত ঘৰলৈ লৈ আনি পেলাই ঘৰত বান্ধি থ'লোঁ বান্ধি থোৱাৰ বিনিময়ত খুব বেয়া তিৰস্কাৰ কৰিছে তাৰমানে আমাৰ ঘৰৰ মানুহখিনি তিৰস্কাৰ কৰিলেও দাদায়েকক সহ্য কৰিব নোৱাৰি দাদায়েকে ক'লে তই আচোন কেনেকৈনো তই সিহঁতৰ ঘৰৰ মানুহখিনিয়ে কাটি তেনেকৈ কওঁ দাদায়েকৰ গালত দা এখন দলিয়াই দিলে এখন হাতত লৈ আছে লৈ থাকোঁতে ই দেখি পেলাই মাৰোঁতেনে ককায়েকে গম মাৰি থৈছে ভায়েকে মূৰত কুকুৰ এখনে ঘাপ মাৰি দিছে মৰিলোঁ বুলি চিঞৰিছে আমি ঘৰৰ পৰা মাৰিছোঁ ওলাই